আজি কেইদিনমান আগৰ পৰাই সি খাবলৈ পাবলৈ একেবাৰে মনেই কৰা নাই। কালি ডক্টৰক খাওঁতে কৈছে ব্লাড টেষ্ট কৰিব লাগে। অৱশ্যে ব্লাড টেষ্ট কৰা হ'ল, ৰিজাল্টটো বোলে কাইলৈহে দিব। কালি বেছি এটা টেবলেট দুটামান দিছে, মই আহোঁতে অলপ ভাল পাইছে বাৰু। ছাৰ, আপুনি মোক আশ্ৰমলৈ নিবনে? মোৰ বিজুক চাবলৈ বৰ মন গৈছে। বাইদেউ মোক নামাৰিব। ৰবাচোন ৰবা, কি হ'ল? কি ৰবাচোন? গোটেই বিস্কুট ভাঙি দিলি নাই? শেষ কৰিলে আৰু বিস্কুটটো লাটা বান্ধা কৰিলে। বিস্কুটে খাইছে, অন্য একো বস্তু খোৱা নাই নহয়। তোমাৰ কাৰণে ইয়াৰ হাত পাৰি দিনক দিনেই মাৰিছে। মই তেতিয়াই কৈছিলো নহয় এই চাবাখানি মোক আমই নিদিবলৈ। কৰবাত পৰি খাবলৈ নোপোৱা চাবাখানি মোক অযথা আমই নিদিবলৈ। মাক চিন্তা আমাৰ নিজৰ ল'ৰা-ছোৱালী নাই, ইহঁতকে আমি নিজৰ বুলি ভাবিব নোৱাৰিলে। কি কৰা? এই নাম বাপেকৰ চিন্তা নাইকিয়া বেঙাটো আমি এইজনীক মই নিজৰ ল'ৰা-ছোৱালী কৰি ল'ব লাগে। সেইটো কেতিয়াও হ'ব নোৱাৰে। মোৰ নিজৰ ল'ৰা-ছোৱালী নাই যদিও মই ইহঁতক নিজৰ ল'ৰা-ছোৱালী ভাবিব নোৱাৰ। কাম চিজি নাইকিয়া কৰে। কথা হ'লে বৰ ডাঙৰ ডাঙৰ। পৃথিৱীত তাই বাহিৰে আমি একো নাজানে। এই আপদ চাপদ তোমাৰ আশ্ৰমলৈ লগাইছা। ইমান তুমি ভুল কৰিছা। কোনে ক'লে তোমাক ইহঁতৰ মাক দেউতাক নাই বুলি? শান্তনা ঘৰ সেই বচা গাঁও। মাক দেউতাকক অকালতে হেৰুৱাৰ পিছত বানপানীয়ে তাই একমাত্ৰ ভেঁকুৰটো উটুৱাই নিলে। ঘৰ দুৱাৰ সকলোবিলাক নিঃশেষ হৈ গ'ল। এই আশ্ৰয়হীন ছোৱালীজনীক মই আশ্ৰয় দিলোঁ। অৱশ্যে মই তাইক আশ্ৰমতে ৰাখিব পাৰিম, কিন্তু তোমাৰ কামৰ সুবিধাৰ বাবেহে মই ঘৰত ৰাখিছোঁ। আৰু এই যে মাক দেউতাক আৰু তাৰ এক্সিডেণ্ট হোৱাৰ বাবে বেচেৰাই মাক দেউতাকক হেৰুৱাই হাত মাউৰা হোৱাৰ উপৰি নিজে গোটেই জীৱনৰ বাবে প্ৰমুখ হ'ল। সি আশ্ৰমত থাকি বেয়া পাই কাৰণেহে মই ঘৰত ৰাখিছোঁ। গতিকে মই ইহঁতক নিজৰ ল'ৰা-ছোৱালী কৰি ল'ব লাগে। নহয় জানো? সেইটো কেতিয়াও হ'ব নোৱাৰে। শুনা, মোৰ লগত থাকিবলৈ কাৰো প্ৰয়োজন নাই, আৰু প্ৰয়োজন হ'লেও মই মোৰ ভাগিন ছোৱালীজনীক আনি ল'ম। তুমি ইহঁতক কলৈ নিয়া লৈ যোৱা। মই ইহঁতক ভাত খুৱাই পোহপাল দি ৰাখিব নোৱাৰো। তুমি বেছি ওপৰলৈ উঠিছা। শুনা, মোৰ এই আশ্ৰম বা মোৰ এই ঘৰ কেৱল অনাসকলৰ বাবেহে, অচৈত্যশালী মানুহৰ বাবে নহয়। সত্য আৰু নিষ্ঠাৰ বাবে চাকৰি জীৱন বিসৰ্জন দি চোৱা যাব একতে। মই দুৰ্নীতি অন্যায়ৰ বিৰুদ্ধে শিক্ষা বিষয়া আৰু প্ৰধান শিক্ষকৰ লগত প্ৰতিবাদ কৰি আহিছোঁ। আৰু তুমি দেখিছা বা জানাই, এই হৰি মাষ্টৰে অন্যায়ৰ আগত কেতিয়াও আপোচ নকৰে। আৰু কোনোদিনেই মই মোৰ ভাগিন ছোৱালীজনীক ৰাখিলে তোমাৰ সত্য আৰু ন্যায় প্ৰতিষ্ঠা নহয় নেকি? তুমি কি কৈছা? আজি অলপ দিন ধৰি মোৰ প্ৰতিটো কথাতে অবজেকশ্যন ধৰে। প্ৰতিষ্ঠা কৰাৰ কথা আছিল। মই তোমাৰ লগতে যাম। তুমি মহাময় না বাইদেউ কোৱাচোন। বাইদেউ আপোনালোকৰ আশ্ৰমৰ মাটিবিলাক এনেই কি লাভ বুজিছে বাইদেউ? আজিকালি আপোনালোকে মানুহে নিশ্চয় সহায় কৰিব। মই ভাবিছিলো তোমাৰ লগত কথাটো পাতিম বুলি, আৰু এম এল এ ছাৰ
মই জানো নকালৰে সদায় পৰ্বতলৈ মই মোৰ মানুহটোৰ পৰা একোৱে কৰিব নোৱাৰো জানা সকলোবিলাক কি কৰিব মাত্ৰ আপুনি মোক বুজিবলৈ কাম
বাইদেউ আহিলে মই তোক লৈ যাম বাৰু মই এতিয়া যাওঁ Bye.
এখন ঘৰত মোৰ কোনো অধিকাৰ নাই কিন্তু আজি মোৰ মালৈ বৰকৈ মনত
ৰাইজ আপোনালোকে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ নকৰি কিয় নিবাতে আছে আপোনালোক মোৰ লগত ওলাই আহক এই অত্যাচাৰী দুৰ্নীতিগ্ৰস্ত বিৰুদ্ধে আমি চিঞৰি কম আপোনালোক ওলাই আহক ৰাইজ আপোনালোক মোৰ লগত ওলাই আহক আপোনালোক ওলাই আহক ৰাইজ আপোনালোক মোৰ Bye.